Hey dost, মই আপোনালোকৰ হোষ্ট Shyamanta Baruah আৰু আপোনালোকে চাইছে Shyamant's ব্লগ। আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমীৰ নিশা মই আপোনালোকক দুৰ্গোৎসৱৰ শুভেচ্ছা যাচিছো আৰু আৰম্ভ কৰিব লৈছো এটা নতুন ভিডিঅ' এইটো PPF মানে পাব্লিক প্ৰভিডেন্ট একাউণ্টৰ ওপৰত। তেতিয়া হলে বলক ভিডিঅ'টো আৰম্ভ কৰো। বন্ধুসকল, পাব্লিক প্ৰভিডেন্ট ফাণ্ড আপোনালোকে ডাকঘৰত বা বেংকত খুলিব পাৰে। বন্ধুসকল, পাব্লিক প্ৰভিডেন্ট ফাণ্ড এজন ব্যক্তিয়ে এবাৰত এটা একাউণ্টে খুলিব পাৰে আৰু এইটো 15 বছৰ ম্যাদকালৰ বাবে কৰা হয় আৰু ইয়াত শতকৰা বৰ্তমান 7.6% হাৰত চক্ৰবৃদ্ধি হাৰত সুদ দিয়ে। বন্ধুসকল, PPFৰ সুদৰ হাৰ ভাৰত চৰকাৰে 3 মাহৰ মূৰে মূৰে নিৰ্ধাৰণ কৰি থাকে, সেইমতে ই কম বেছ হৈ থাকে। বন্ধুসকল, PPFত এটা বিত্তীয় বৰ্ষ মানে এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহলৈকে মিনিমাম মানে অতি কমেও 500 টকা কন্ট্ৰিবিউশন আগবঢ়াব লাগে আৰু সৰ্বোচ্চ সীমা ইয়াৰ 1.5 লাখ টকা। বন্ধুসকল, PPFত 6 বছৰ পাৰ কৰাৰ পিছত আংশিক উইথড্ৰয়েলৰ সুবিধা দিয়া হৈছে আৰু 15 বছৰৰ পিছত সম্পূৰ্ণভাৱে উইথড্ৰ কৰিব পাৰি আৰু কোনো ব্যক্তিয়ে যিসকলে 15 বছৰৰ পিছতো ইয়া কন্টিনিউ কৰি যাব বিচাৰে মানে চলাই যাব বিচাৰে, তেওঁলোকে অতিৰিক্ত 5 বছৰৰ বাবে PPF একাউণ্ট চলাই যাব পাৰে। বন্ধুসকল, PPFত 1 বছৰত জমা হোৱা সৰ্বোচ্চ 1.5 লাখ টকাৰ ভিতৰত কন্ট্ৰিবিউশনটো 80C আণ্ডাৰত টেক্স ৰিবেটৰ ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, PPFৰ বিষয়ে থুলমূলভাৱে আজি এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি উঠি বেল বাটনটো প্ৰেছ কৰিব নাপাহৰিব আৰু যদি সাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে অশেষ ধন্যবাদ।